নমস্কাৰ শূন্যতা মেথমেটিক্স কৰ্ণাৰৰ আৰু এটা ভিডিঅ' ক্লাছলৈ তোমালোক সকলোকে মই স্বাগতম জনাইছো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি লাষ্ট ভিডিঅ'টোত সমান্তৰ প্ৰগতিৰ এনটম পদৰ যোগফলৰ অন্তৰ্গত অনুশীলনী 5.3 ৰ 10 নম্বৰ অংকলৈকে কৰিছিলো এতিয়া আমি বাকি থকা শব্দ সমস্যাখিনি সমাধান কৰিম ঠিক আছে তোমালোকে কিতাপৰ বহি মেলি লবা ছাত্ৰ-ছাত্ৰীসকল আমি অংকটো আৰম্ভ কৰাৰ আগতে এটা শুধৰণি কৰি লওঁ আমি লাষ্ট ভিডিঅ'ত এটা অংক যোনটো কৰিছিলো আমি 310 সেই অংকটোত লাষ্ট লাইনটোত 32 28 আছিল ইকুৱেল টু হ'ব লাগিছিল 4 তাত মই ভুলতে -4 লিখিছিলো সেইখিনি তোমালোকে খুদৰাই লবা ঠিক আছে এনসাৰটো আমাৰ +4 হ'ব -4 নহয় অনুশীলনী 5.3 ৰ 10 নম্বৰ অংকটো ঠিক আছে আমি 11 নম্বৰ অংকটোৰ পৰা আৰম্ভ কৰিম আজি সোৱা কি দিছে যে এটা এপিৰ প্ৰথম এনটা পদৰ যোগফল 4n - n স্কয়াৰ তেন্তে ইয়াৰ প্ৰথম পদ s1 কি প্ৰথম পদ দুটাৰ যোগফল কিমান দ্বিতীয় পদটো কি একাদৰে তৃতীয় দশম আৰু এনতম পদ কেইটা নিৰ্ণয় কৰা সোৱা কি দি আছে আমি প্ৰথম এনটা পদৰ যোগফল তাৰ মানে sn দি আছে আমাৰ 4n - n স্কয়াৰ উলিয়াব কি দিছে প্ৰথম পদ মানে a কিন্তু ইয়াত সোৱা কি দি আছে ব্ৰেকেটত s1 আমি প্ৰথম পদক a আখৰে লিখো যিমানটা অংক কৰিছো কিন্তু ইয়াত প্ৰথম পদ কি বুলি লিখিছে আমাৰ s1 কিয় লিখিছে আমি অংকত গম পাম তাৰপিছত উলিয়াব দিছে কি প্ৰথম পদ দুটাৰ যোগফল মানে s2 দ্বিতীয় পদটো কি মানে a2 তৃতীয় দশম আৰু এনতম পদ কেইটা নিৰ্ণয় কৰা তৃতীয় পদ মানে a3 a10 আৰু an আমাক উলিয়াব দিছে সমস্যাটো সমাধান কৰাৰ আগত ইতিমধ্যে যেটো প্ৰশ্নত পালো আমি যে প্ৰথম পদক s1 আখৰে লিখিছে সেই বস্তুটো আমি বুজিলো সো এটা যদি সমান্তৰ প্ৰগতি লও আমি 1 5 9 13 এটো এটা আমাৰ কি সমান্তৰ প্ৰগতি ঠিক আছে সো ইয়াৰ প্ৰথম পদ কি হ'ব আমাৰ 1 দ্বিতীয় পদ আছে আমাৰ 5 তৃতীয় পদ আছে আমাৰ 9 ঠিক আছে এতিয়া s1 বুলি কলে কি বুজি পাও আমি প্ৰথম sn মানে প্ৰথম এনটা পদৰ যোগফল আছিল s1 মানে হ'ব প্ৰথম এটা পদৰ যোগফল সো প্ৰথম এটা পদৰ যোগফল মানে এটোই হ'ব বেলেগটো পদ নাই সো ইয়াৰ যোগফল বুলি সলতে শব্দটোই নাখাতে সো s1 বুলি কলে এটো পদৰ যোগফল ই অকল হৈকে আছে সো কি হ'ব আমাৰ 1 হল s2 মানে কি হ'ব আমাৰ সোৱা প্ৰথম দুটা পদৰ যোগফল মানে এই দুটা পদৰ যোগফল এই দুটা পদৰ যোগফল আমি কিমান পাও 1 + 5 মানে কিমান পাও আমি 6 s3 মানে কিমান পাও প্ৰথম তিনিটা পদৰ যোগফল 1 5 আৰু 9 1 5 মানে কিমান 6 আৰু 9 প্লাস কৰিলে কিমান পাও আমি 15 এতিয়া সোৱা ইয়াত যে প্ৰথম পদ আমাৰ a মানে কিমান পালো আমি 1 s1 কিমান পালো আমি 1 অৰ্থাৎ প্ৰথম পদ যিমান s1 একাটাই পালো নাই সেই কাৰণে প্ৰথম পদক কি আখৰে লিখিছে আমাৰ s1 বা প্ৰথম পদক আমি কি বুলি লিখিব পাৰো আমি s1 বুলি লিখিব পাৰো কাৰণ প্ৰথম পদ যোনটো প্ৰথম পদৰ যোগফল হেতুই হ'ব কিন্তু ইয়াত সোৱা যে a2 = কিমান পালো আমি 5 কিন্তু s2 মানে 5 আছে না আমাৰ নাই অৰ্থাৎ a2 আৰু s2 একে নহয় একমাত্ৰ প্ৰথম পদ আৰু s1 একে থাকিব কিন্তু দ্বিতীয় পদ আৰু দ্বিতীয় পদৰ যোগফল একে নহব তৃতীয় পদ বা তৃতীয় পদৰ যোগফল একে নহব তাৰ মানে আৰু কোনোটোই নহব একমাত্ৰ প্ৰথম পদৰ ক্ষেত্ৰতে এটো প্ৰযোজ্য মানে a যিমান হ'ব s1 কিমান হ'ব কিন্তু a2 s2 সমান নহব a3 s3 আমাৰ সমান নহব ঠিক আছে এতিয়া ইয়াৰ পৰা আৰু এটা কথা চাইলো আমি গম পালো যে a আৰু s1 ইকুৱেল আমি a2 s2 লগত কিবা এটা সম্পৰ্ক উলিয়াম সো আমি a2 কেনেকৈ উলিয়াব পাৰো দ্বিতীয় পদ ইকুৱেল আমি লিখিব পাৰো এই 6 ৰ পৰা যেতিয়া আমি 1 মাইনাস কৰি দিম কিমান পাম আমি 5 6 ৰ পৰা 1 মাইনাস কৰিলে কিমান পাম আমি 5 অৰ্থাৎ প্ৰথম দুটা পদৰ যোগফলৰ পৰা যদি আমি প্ৰথম পদটো বাদ দিও কি থাকিব আমাৰ দ্বিতীয় পদ থাকিব না নাই সো হেতুই লিখিম যে প্ৰথম দুটা পদৰ যোগফলৰ পৰা যেতিয়া আমি প্ৰথম এটা পদৰ যোগফল বাদ দিম তেতিয়া আমি কি পাই যাম দ্বিতীয় পদ সো a2 = আমি কি লিখিব পাৰো যে s2 - s1 একেদৰে আমি a3 কো লিখিব পাৰিম a3 আমি কেনেকৈ পাম 9 আমি কেনেকৈ পাও 15 ৰ পৰা যেতিয়া আমি 6 মাইনাস কৰি দিম 15 - 6 মানে কিমান হ'ব আমাৰ 9 সো a3 = কি লিখিব পাৰি s3 - s2 a3 = কি লিখিব পাৰি s3 - s2 yes সাবা a2 মানে কি হল a2 মানে হল s2 - s1 a3 মানে হল s3 - s2 একেদৰে a4 এনেকৈ নহবনে s4 - s3 3 2 4 3
a5 হ'ব আমাৰ s5 minus s4 ঠিক আছে একেদৰে a10 ক আমি লিখিব পাৰিম s10 minus s9 মানে ইয়াত যিমান হবে তাতকৈ ইয়াত 1 কি হ'ব কম হ'ব একেদৰে আমি এটো লিখিব পাৰিম না চোৱাচোন sn minus ইয়াত কি হ'ব ইয়াত 10 থাকিলে তো 9 লিখিব পাৰিছো 5 থাকিলে 4 ইয়াত n হলে সো ইয়াত তো আমি 1 কমাই দিব লাগে সো ইয়াক লিখিম আমি n minus 1 এই ফৰ্মুলা এটো এটা ফৰ্মুলা এটো মনত ৰাখিবা যে an nতম পদক আমি কেনেকৈ লিখিব পাৰি যে nতম পদ ইজ ইকুৱেল টু প্ৰথম nটা পদৰ যোগফল বিয়োগ প্ৰথম n minus 1 টা পদৰ যোগফল এই বস্তুকেইটা আমি অংক কৰোতে ব্যৱহাৰ কৰিম এগুলো ব্যৱহাৰ কৰিব লাগিব ঠিক আছে এটা আমি অংকলে আগবাঢ়ো সো আমাক দিয়া আছে যে sn is equal to 4n minus n square অর্থাৎ প্রথম n টা পদৰ যোগফল 4n minus n square সো প্রথম দুটা পদৰ যোগফল হলে n ৰ জায়গাত আমি 2 লিখি দিম প্রথম 10 টা পদৰ যোগফল উলিয়াব দিলে n ৰ জায়গাত আমি 10 লিখি দিম ঠিক আছে সো প্ৰথমতে আমাক উলিয়াব দিছে প্ৰথম পদ বেস 1 তাৰ পিছত উলিয়াব দিছে প্ৰথম দুটা পদৰ যোগফল তাৰ পিছত দ্বিতীয় পদ তৃতীয় পদ দশম পদ nতম পদ ঠিক আছে এটা প্ৰথমে আমাক কি উলিয়াব দিছে প্ৰথম পদ মানে কি আমাৰ a এক আমি কি হেৰি লিখিব পাৰো s1 s1 ইয়াত চোৱা s কি হ'ব ইয়াত 1 অৰ্থাৎ n ৰ জায়গাত কিমান হল আমাৰ 1 সো ইয়াত n ৰ জায়গাত 1 পুট কৰি দিলে আমি প্ৰথম পদ পাই যাম এতেকে a equal to s1 is equal to কি হ'ব ইয়াত বহাই দিয়া 4 into 1 minus 1 square that is 4 minus 1 that is কিমান পালো আমি 3 সো প্ৰথম পদ আমি কিমান পালো 3 তাৰ পিছত উলিয়াই দিছে আমাৰ কি s2 n ৰ জায়গাত এতিয়া কিমান হ'ব 2 হ'ব সো এতেকে s2 is equal to হ'ব আমাৰ 4 into 2 minus 2 square 8 minus 4 সো কিমান পালো আমি 4 s2 পাই গলো তাৰ পিছত a2 তেমি a2 উলিয়াম a2 কাৰণে কোনো নিৰ্দিষ্ট সূত্ৰ দিয়া নাই মাত্ৰ সূত্ৰ দেখিছিলো যে a2 ইকুৱেল টু আমি কি লিখিব পাৰি s2 minus s1 জাস্ট কিছিলো আমি এটো কথা কৈ আছো মই যে a2 ইকুৱেল টু কি লিখিব পাৰি যে s2 minus s1 প্ৰথম দুটা পদৰ যোগফল বিয়োগ প্ৰথম এটা পদৰ যোগফল বা প্ৰথম পদ সো আমাৰ হাতত s2 আছে কিমান 4 minus s1 আছে কিমান 3 সো দ্বিতীয় পদটো পাই গলো আমি 1 ঠিক আছে ইয়াৰ পিছত উলিয়াব দিছে a10 একাদৰে উলিয়াম আমি সৰি a10 ৰ আগত a3 উলিয়াব দিছিল সো a3 কে আমি এনেকৈ লিখিব নোৱাৰো নে a3 is equal to s3 minus s2 s2 আমাক উলিয়াই থোৱা নাই সো উলিয়াব লাগিব এইটো আমাক দিয়া আছিল ইয়াৰ পৰা আমি s3 উলিয়াই দিম n ৰ জায়গাত এতিয়া কিমান হ'ব 3 হ'ব 4 into 3 minus 3 square minus s2 আমি উলিয়াই থৈছিলো s2 আছিল আমাৰ 4 সো কিমান হ'ব 12 minus 9 minus 4 is equal to 12 minus 9 মানে 3 minus 4 equal to আমি minus 1 একেদৰে আমি a10 উলিয়াম a10 equal to কি হ'ব s10 minus s9 so s10 এটোটো ব্যৱহাৰ কৰি দিয়া কি হ'ব 4 into 10 minus 10 square 4 into 10 minus 10 square একেদৰে 9 বহাই দিলে কি হ'ব 4 into 9 minus 9 square so 40 minus 100 ইয়াত পামি 36 minus 81 40 minus 100 দি আমাক minus 60 ইয়াত দি আমাক minus 45 so ইয়াত পামি minus 60 plus 45 that is all আমাৰ minus 15 10 পাই গলো তা লাস্ট আৰু এটা উলিয়াব লাগে আমাৰ an n মানে কি হ'ব sn minus s ইয়াৰ পৰা এক কমি যাব n minus 1 যেনেকুৱা ইয়াত 10 হলে 9 হৈছিল এক কমি গৈছিল সো ইয়াতো আমাৰ n ইয়াত কি হ'ব আমাৰ n minus 1 সো sn তো আমাক দিয়া আছে কিমান 4n minus n square minus ইয়াতো একেটা সূত্ৰ ব্যৱহাৰ হ'ব যেটো আমাক দিয়া আছিল sn equal to 4n minus n square n ৰ জায়গাত কি আছে n minus 1 সো n ৰ জায়গাত আমি লিখি দিম n minus 1 সো 4 into n ৰ জায়গাত n minus 1 minus n square মানে n minus 1 square ঠিক আছে এটা সিম্পলিফাই কৰি দিম আমি 4n minus n square minus 4n minus কি হ'ব 4 minus এটা a minus b whole square সূত্ৰ হ'ব কি হ'ব a square minus 2ab মানে কি হ'ব 2n plus b square মানে 1 square মানে 1 so ইয়াত পাও আমি 4n minus n square minus
4n minus 4 ব্ৰেকেট উঠাই দিয়া হ'ব n square plus 2n minus 1 so ইয়াত পাও 4n minus n square minus এবাৰ সিম্পলিফাই কৰিলো 4n আৰু 2n প্লাস কৰিলো আমাৰ 6n এটা আছে minus n square minus 4 আৰু minus 1 দিব আমাক minus 5 ব্ৰেকেট উঠাই দিও minus 6n minus 7 আছে plus n square minus 7 আছে plus 5 তো minus n square plus n square কাটা গল তো n square নাই n হ'ব 4n আছিল minus n square plus n square কাটা গল so 4n ৰ পৰা 6n গল থাকিলে আমাৰ কিমান minus 2n plus 5 বা 5 minus 2n গতিকে n তম পদটো আমি কিমান পালো 5 minus 2n ঠিক আছে n তম পদটো আমি কি পালো 5 minus 2n এটা বস্তু এনে চাই লোৱা আমি a1 কিমান পাইছিলো a2 কিমান পাইছিলো আমি এ সবাই এখানে অঙ্কৰ পাৰ্ট নহয় আমি a ইকুয়াল টু পাইছিলো কিমান 3 a2 ইকুয়াল টু পাইছো 1 a3 - 1 আৰু a10 পাইছিলো আমি -15 অঙ্ক কৰি নিজে উলিয়াইছিলো সো এটো আমি n তম পদ পালো নে নাই মানে an পালো an ইকুয়াল টু 5 - 2n পালো এতিয়া প্ৰথম পদ বুলি ক'লে n ৰ জাত কিমান হ'ব আমাৰ 1 বহাব লাগিব সো 1 বহাই দিলে কিমান পাও আমি ইয়াত 2 ইনটু কিমান হ'ব 1 2 গুণ 2 পাছৰ পদ 2 গল থাকিল কিমান আমাৰ 3 সো প্ৰথম পদটো কিমান হ'ল আমাৰ 3 দ্বিতীয় পদ n ৰ জায়গা 2 বহাব লাগিব ইয়াত 2 হ'ব 2 দুগুণ কিমান 4 5 - 4 ইকুয়াল টু কিমান 1 মিলিছে নে তৃতীয় পদৰ কাৰণে n ইকুয়াল টু 3 বহাব লাগিব 3 দুগুণ 6 হ'ব 5 - 6 মানে -1 10 ইয়াত 10 হ'ব 2 আৰু 10 পৰ গলে 20 5 - 20 মানে কিমান আমাৰ -15 ঠিক আছে n তম পদ হল এটা নেক্সট অঙ্ক লাগবহু আমি 12 নম্বৰটো কি হৈছে চোৱা 6 ৰে বিভাজ্য প্ৰথম 40টা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল নিৰ্ণয় কৰা 6 ৰে বিভাজ্য কেইটা সংখ্যা উলিয়াব দিছে আমাৰ 40টা মানে n = 40 আৰু 6 ৰে বিভাজ্য মানে d মান 6 হ'ব ইয়াত আমাৰ 6 ৰে বিভাজ্য প্ৰথম 40টা সংখ্যাৰ যোগফল উলিয়াব দিছে অকন তোমালোকে মনত পেলোৱা যেতিয়া আমি সমান্তৰ প্ৰকৃতিৰ n তম পদ পঢ়িছিলো তাতো আমি এনেকৈ অংক পাইছিলো যে 8 ৰে বিভাজ্য বা 5 ৰে বিভাজ্য তিনিটা সংখ্যা যুক্ত অংক কেইটা আছে বা সংখ্যা কেইটা আছে এনে উলিয়াইছিলো ঠিক ইয়াতো এনেকুৱা আমি প্ৰথমতে কি কৰিম যে 6 ৰে বিভাজ্য আমি সংখ্যাবোৰ লিখি লম তো নিলিখিলেও হয় তথাপিও আমি যেহেতু অংক মেনক কৰিছো আগত সো লিখি লৈছো আমি কি হয় 6 তাৰ পিছত কিমান হ'ব 12 তাৰ পিছত কিমান হ'ব আমাৰ 18 এনেকৈ গৈ থাকিব সো ইয়াৰ পৰা আমি কি পাও a = 6 d = কিমান হ'ব আমাৰ 6 আৰু n ইকুয়াল টু আমাক দিয়া আছে কিমান 40 উলিয়াব দিছে কি যে প্ৰথম 40টা সংখ্যাৰ যোগফল একদম সহজ অংক এটাকে s40 সূত্ৰ প্ৰয়োগ কৰি দিয়া n/2 2a n - 1d ইয়াত ইমান এক্সপ্লেনেশনৰ প্ৰয়োজন আছে বুলি মই নাভাবো একদম সহজ অংক n এর ভ্যালু আছে 40 - 1 d এর ভ্যালু আছে 6 জাস্ট আমি কাট কৰি প্লে সিম্পলিফিকেশন কৰি দিম 39 * 6 12 plus পূৰণ কৰিলে কিমান পাও 54 থাকিব 5 23 so 20 into যোগ কৰি দিয়া 6 4 2 মাল্টিপ্লাই কৰি দিয়া 6 দুগুণ 12 4 দুগুণ 8 9 2 দুগুণ কিমান 4 4920 অৰ্থাৎ 6 ৰে বিভাজ্য প্ৰথম 40টা সংখ্যাৰ যোগফল আমি কিমান পালো 4920 নম্বৰ 13 ত যাও প্ৰথম 15টা 8 গুণিতকৰ যোগফল নিৰ্ণয় কৰা একদম সহজ অংক তোমালোকে এৰিলো একে অংক 0 আৰু 50 ৰ মাজৰ অযুগ্ম সংখ্যাবিলাকৰ যোগফল নিৰ্ণয় কৰা একে অংক 0 আৰু 50 সংখ্যাৰ মাজত অযুগ্ম সংখ্যাবিলাকৰ কি উলিয়াব লাগে যোগফল এই দুটা অংকত আমাৰ n দিয়া আছিল কিন্তু ইয়াত আমাৰ n দিয়া নাই সো ইয়াত প্ৰথমতে আমি n উলিয়াই লম n উলিওৱাৰ পিছত আমি sn উলিয়াম সো প্ৰশ্নটো কি দিছে 0 আৰু 50 ৰ মাজৰ অযুগ্ম সংখ্যাবিলাকৰ যোগফল নিৰ্ণয় কৰা 0 আৰু 50 ৰ মাজৰ প্ৰথম অযুগ্ম সংখ্যাটো কি আছে আমাৰ 1 তাৰ পিছৰটো কি হ'ব 3 তেনেকৈ 50 ৰ মাজৰ বুলি কৈছে 0 আৰু 50 ৰ মাজৰ 1 ৰ পৰা কিমান লাগে হ'ব আমাৰ 49 সো প্ৰথম পদ আমাৰ 1 অন্তিম পদ হল আমাৰ 49 আৰু সাধাৰণ অন্তৰ কিমান হ'ব 2 0 আৰু 50 ৰ মাজৰ অযুগ্ম সংখ্যাবোৰ কেইটা হ'ব সো এটাকে আমি a = কিমান পাও 1 d = কিমান হ'ব 3 - 1 মানে 2
আৰু n ইজ ইকুৱেল টু আমাৰ 49 ইয়াৰ পৰা এইখিনিলৈ যোগফল উলিয়াব দিছে কেইটা সংখ্যা আছে আমি নাজানো সো আমি প্ৰথমতে n উলিয়াব লাগিব সো n আমি ক'ৰ পৰা পাম ইয়াৰ পৰা পাম নে নাপাওঁ ইয়াৰ পৰা একো সূত্ৰ নাই সো n ৰ মান আমি n ৰ পৰা উলিয়াম ঠিক আছে n মানে কি a plus n minus 1d is equal to 49 simplify কৰি দিয়া 1 n minus 1d ভ্যালু আছে 2 is equal to 49 1 minus হৈ যাব ইফালে পাব আমি কিমান 48 2 এৰ আমি হৰণ কৰিম 24 so n equal to minus 1 to ইফালে গৈ প্লাস হৈ যাব 25 n এর ভ্যালু পাই গলে কিমান আমি 25 তাৰ মানে ইয়াত আমাৰ কেইটা সংখ্যা 25টা এই 25টাৰ যোগফল মানে আমি কি আখৰে লিখিম s 25 যেহেতু ইয়াত অন্তিম পদ আছে আমি দ্বিতীয় সূত্ৰটো ব্যৱহাৰ কৰিম তোমালোক আগতে কৈছো মই একো নাই প্ৰথম সূত্ৰটো ব্যৱহাৰ কৰিলে কোনো ভুল নহয় একে মানে বাবা ইয়াত a plus an n এর ভ্যালু 25/2 এর ভ্যালু হল আমার 1 আর অন্তিম পদ হল আমার 49 into 50 so 25 just 625 ঠিক আছে so 0 আৰু 50 ৰ মাজৰ অযুগ্ম সংখ্যাটোৰ যোগফল আমি কিমান পালো 625 আমি নাম্বাৰ 15 লৈ যাও কি হৈছে যে এটা নিৰ্মাণ কাৰ্যৰ ঠিকাত নিৰ্মাণৰ কাম এটা নিৰ্ধাৰিত তাৰিখতকৈ পলম হলে দিব লগা জৰিমনা এনে ধৰণৰ মানে কামটো যদি দেৰিকৈ কৰে পলম কৰে তেতিয়া কেনেকুৱা জৰিমনা দিব লাগে প্ৰথম দিনা 200 টকা এদিন দেৰি হলে 200 টকা দিব লাগিব দ্বিতীয় দিনা 250 টকা তৃতীয় দিনা 300 টকা দিব লাগিব অৰ্থাৎ প্ৰতিটো পৰৱৰ্তী দিনৰ জৰিমনা তাৰ পূৰ্বৱৰ্তী দিনতকৈ 50 টকা বেছি তাৰ মানে প্ৰতিটো আমাৰ পিছৰ দিনৰ জৰিমনাটো কি হ'ব তাৰ আগৰ দিনতকৈ কিমান টকা বেছি হ'ব 50 টকা তোমালোকে নিশ্চয় দেখিছা প্ৰথম দিনত 200 তাৰ পিছত 250 তাৰ পিছত 300 মানে 50 টকাকৈ বাঢ়ি গৈছে সো বাঢ়ি যোৱাটো কি বুলি ধৰিব পাৰি অকন ভাবি থাকোছো নিজে নিজে আমি অংকটো ব্যৱহাৰ কৰিমে এই 50 টকা যে বাঢ়ি গৈ আছে হেতুক আমি কি বুজি পালো হেতু তাৰ পিছত কি হৈছে চোৱা ঠিকাদাৰ এজনে কামটো 30 দিন পলমকৈ সম্পূৰ্ণ কৰিলে তেও মুঠতে কিমান টকা জৰিমনা ভৰিব লাগিব সো কিমান দিন পলম কৰিলে বুলি ক'লে আমাক 30 ডেজ প্ৰথম দিন যদি ক্ষতি কৰে তেতিয়া দিব লাগে তেও 200 টকা দ্বিতীয় দিন যদি দুদিন যদি দেৰি হয় তেও দিব লাগে 250 টকা তিনি দিন দেৰি হলে 300 টকা এনেকৈ 30 দিন যে দেৰি হল সো কিমান টকা দিব লাগিব সো গোটে কেইটা যোগফল হ'ব আমাৰ যোগফল ল'ব লাগিব ঠিক আছে ইয়াত আমি লিখি লৈছো যে জৰিমনাসমূহ কি আছে 200 250 300 এনেকৈ আগবাঢ়ি যায় গতিকে প্ৰথম পদ এ হ'ব 200 সাধাৰণ অন্তৰ ডি ডাইৰেক্টলি 50 লিখি দিব পাৰিলেহেঁতেন অথবা তোমালোকক সুধিছিলো প্ৰশ্নত যেটো কৈছে যে জৰিমনাটো পৰৱৰ্তী দিনৰ জৰিমনা তাৰ আগৰ দিনতকৈ 50 টকা বেছি এটো ডাইৰেক্টলি ডি মান কিমান 50 ইয়াত মই মাইনাস কৰি দেখুৱাইছো একো নাই আৰু 30 দিন পলম কৰিছে গতে জ্ঞানৰ মান কিমান হ'ব আমাৰ 30 সো আমাৰ s30 উলিয়াব লাগে যে মুঠ কিমান টকা জৰিমনা ভৰিব লাগিব 30 দিনৰ অন্তত উলিয়াম কি আমাৰ s30 গটেখিনি মান আমাৰ দিয়ে আছে সো একদম সহজ অংক s30 = n/2 আমাৰ কি হ'ব 2a n - 1 d দ্বিতীয় সূত্ৰটো ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ ইয়াত অন্তিম পদটো আমাৰ দিয়া নাই n ৰ ভ্যালু আছে 30/2 2 * a ভ্যালু আছে 200 30 - 1 d ৰ মান আছে কিমান 50 ইয়াত 15 ইয়াত হল আমাৰ 400 প্লাস 29 into কিমান 50 400 প্লাস মাল্টিপ্লাই কৰি দিয়া 45 থাকিব 4 1450 প্লাস কৰিলে পাম আমি 051850 তাতে 15 ৰে মাল্টিপ্লাই কৰি দিয়া থাকিব 7 12 থাকিব 15 1 * 15 আৰু তোমাৰ 12 হ'ব 27 সো মুঠ কিমান টকা জৰিমনা ভৰিলে 27750 সো মুঠ জৰিমনা ভৰিলে 27750 সো ইয়া শব্দ সমস্যাবোৰ ইমান টান নহয় তোমালোকে আগতে কৈছিলো মই ভিডিও পোষ্ট কৰি প্ৰথমে নিজে কৰিব চেষ্টা কৰিবা তাৰ পিছতে ভিডিও কেইটা চাবা তেতিয়া তোমালোকৰ প্ৰেক্টিছটো খুব ভাল হ'ব বা যদি চাইছা ভিডিও কেইটা ঘৰত যিমান বাৰ প্ৰেক্টিছ কৰা ইমান টান অংক নহয় খুবই সহজ অংক ঠিক আছে